ফ্ৰেণ্ডশ্বিপ ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম আৰু দিবলৈ ওলাইছোঁ ইতিমধ্যে হাতীমাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে যি এগ্ৰিকালচাৰৰ ভূমি বেদখল কৰিছিল একাংশই ইতিমধ্যে দেখা গৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা সেই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত আপোনালোকে দেখা পাইছে ইউটিউব চেনেলৰ জৰিয়তে যে জিলা প্ৰশাসনৰ যি অতিৰিক্ত উপায়ুক্ত ছয়বুৰ ৰহমানৰ লগতে মানকাছাৰ চাৰ্কেল অফিচাৰ বিক্ৰম আদিত্য আহি উপস্থিত হৈছে আৰু আৰক্ষীৰ ফালৰ পৰা যিটো দেখা গৈছে আচলতে DSP আৰিফ আহমেদ আহি উপস্থিত হৈ আৰু সেনাবাহিনীৰ একাংশ ঊৰ্ধ্বতম বিষয়া আহি উপস্থিত হৈ ইতিমধ্যে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আপোনালোকে দেখা পাইছে যে আচলতে উচ্ছেদ অভিযান অব্যাহত ৰাখি যিসকল ব্যক্তি ইয়াত ঘৰ বাৰী বনাই আছিল এওঁলোক 20 বছৰৰ অধিক সময় ইয়াত পাৰ কৰিছে আৰু এওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা জিলা প্ৰশাসনে কৰে ইয়াৰ পৰৱৰ্তী সময়ত উল্লেখনীয় কিন্তু ইয়াৰ আমি যি জিলা অতিৰিক্ত উপায়ুক্ত ছয়বুৰ ৰহমান ডাঙৰীয়াৰ পৰা অতিৰিক্ত উপায়ুক্ত ছয়বুৰ ৰহমানে কি কয় শুনো আহক এই সন্দৰ্ভত দেখিছে যে আমাৰ এগ্ৰিকালচাৰৰ মানে এগ্ৰিকালচাৰ অফিচাৰৰ চিষ্টেমেটিক ইনভেষ্টমেণ্ট হৈছিলে চাৰ্কেল অফিচাৰ ৰিক্ৰুটমেণ্ট আমি ইলেকশ্যনৰ নটিচো দিয়া হৈছিল তথাপি দেখিছোঁ মানে এভিকশ্যন আছিলে ভাল নাছিলে সেইকাৰণে আমি ইভিকশ্যন প্ৰগ্ৰাম কৰি পেলাই আমি 4টা ঘৰ অলৰেডি আমি উচ্ছেদ কৰিলোঁ 4টা যিখিনি এনক্ৰোচমেণ্ট হৈছিলে আৰু আমাৰ 5টা এটা আমাৰ ইনজেকশ্যন আছে নিৰ্দেশাই সেইমতে ব্যৱস্থা সদ্যহতে তেওঁলোকৰ তেনেকুৱা ধৰণৰ নাই তেওঁলোকে প্ৰচিডিউৰ আপোনালোকে জানে যে সংস্থাপনৰ কাৰণে প্ৰচিডিউৰ আছে গভৰ্ণমেণ্ট প্ৰচিডিউৰ আছে প্ৰচিডিউৰ ফ'ল' কৰি পেলাই হয়তো নিশ্চিতভাৱে যদি তেনেকুৱা অসুবিধা থাকে আমি দিম আৰু হোৱা নাই যে আমি ব্যৱস্থা নকৰোঁ প্ৰচিডিউৰত যাব লাগিব কিমান বছৰ ধৰি মানুহখিনি একচুৱেলি আমি তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা তথ্য নাই কিন্তু কৈছে বহুত দিনৰ পৰা আমি আছিলোঁ গতিকে মাজে সময়ে এনেকুৱা ধৰণৰ কিছু আকৌ তেওঁলোকে এনক্ৰোচমেণ্ট কৰিছে এনেকুৱা ধৰণৰ অভিযোগ আছিলে এইটো ডিষ্ট্ৰিক্টত আৰু চলিব এই ডিষ্ট্ৰিক্টত আমি সদ্যহতে তেনেকুৱা প্লেন আমি কৰি আছোঁ কাৰণ আমাৰ অফিচ আদালতৰ কাৰণে আমাৰ মাটি আমাৰ অভাৱ হৈছে গতিকে তেনেকুৱা ধৰণৰ মানে তেনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট হৈছে আমি পৰ্যায়ক্ৰমে এইখিনি আমি আমাৰ এই ভিডিঅ' যদি ভাল লাগিছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব বাৰ আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে দেখিবলৈ পচন্দ কৰে আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমি নিশ্চয় চেষ্টা কৰিম আপোনাক ভাল ভিডিঅ' দিয়াৰ বাবে